দলক বাৰম্বাৰ ৰাজহুৱাভাৱে আহ্বান জনাই আহিছোঁ যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনটো আমি সকলোৱে একেলগে খেলিব লাগে। কাৰণ 2021 তেওঁলোকে বেলেগকৈ খেলিলে, চৰকাৰ বিজেপিয়ে কৰিলে। 2021 উপনিৰ্বাচনত কংগ্ৰেছে অকলশৰীয়াকৈ খেলিলে, সকলোৱে দেখিলে যে উপনিৰ্বাচনত বিজেপিক তেওঁলোকে জিকাই দিলে। তাৰপিছত আমি একেলগে খেলিলোঁ হেৰিয়াত কি কয় আপোনাৰ লোকসভাত, তাত আমি ভাল ফলাফল পালোঁ। কিন্তু লোকসভাটো আমাক ঠগিলে, কাৰণ আমি এটা সমষ্টি বিচাৰিছিলোঁ, তেওঁলোকে দিবলৈ প্ৰস্তুত নহ'ল। তাৰপিছত আকৌ উপনিৰ্বাচন 2024 আকৌ উপনিৰ্বাচন হ'ল, তাতো তেওঁলোকে আমাৰ বিৰোধী পক্ষৰ 16টা দলক ঠগিলে, প্ৰবঞ্চনা কৰিলে, প্ৰতাৰণা কৰিলে। এতিয়া 4বাৰ এতিয়ালৈকে কংগ্ৰেছ দলে প্ৰতাৰণা কৰিছে। আকৌ যদি পঞ্চায়ত নিৰ্বাচনত প্ৰতাৰণা কৰে, তেতিয়া কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ আস্থা আৰু আমাৰ বিৰোধী দলবিলাকৰ আস্থা ক'ৰ পৰা থাকিব? আমাৰ বিৰোধী দলবিলাকৰ আস্থাই নাথাকিব। সেইকাৰণে মই কংগ্ৰেছ দলক কৈছোঁ যে সঁচাকৈ যদি আপোনালোকে বিজেপিক বিৰোধিতা কৰে আৰু সঁচাকৈ যদি আপোনালোক বিজেপিৰ শত্ৰু হয় আৰু সঁচাকৈ যদি বিজেপিক আপোনালোকে 2026 চনত অসমৰ পৰা বিদায় দিম বুলি ভাবিছে, তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনত আমি সকলোৱে একেলগে ইলেকশ্যন খেলা দৰকাৰ, যাতে আমি ঐক্যবদ্ধ হৈ আমাৰ একতাটো গ্ৰাছৰুট লেভেললৈকে লৈ যাব পাৰোঁ 26ৰ ইলেকশ্যনটোৰ কাৰণে। নহ'লে কিন্তু কংগ্ৰেছী মানুহে বেলেগ পাৰ্টিক ভোট নিদিয়ে আকৌ দেই, সেইটো এটা বহুত গণ্ডগোলীয়া কথা এটা। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে 2025 পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিব লাগে। আমি বেছি চিটত নেখেলোঁ, আমি খুব এইটো আমাৰ ষ্ট্ৰেটেজিক সিদ্ধান্ত যে ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনত ঢেৰ চিটত নিৰ্বাচন নেখেলোঁ, খেলিম আমি, কিন্তু বহুত চিটত নেখেলোঁ। তো গতিকে কংগ্ৰেছৰ লগত আমাৰ কোনো ধৰণৰ কাজিয়াও নহয়, এইটো ক্ষেত্ৰত চিট ভাগ বিতৰণ কৰাক লৈ আমাৰ বিশেষ কাজিয়াও নহয়। কিন্তু কংগ্ৰেছে যদি এই কথাটো নামানে আৰু কংগ্ৰেছে যদি অকলশৰীয়াকৈ নিজৰ সংগঠন অকল বৃদ্ধি কৰিবৰ কাৰণে য'তে ত'তে, যেনেকৈ উপনিৰ্বাচনবিলাকত চিট দি দিলে য'তে ত'তে, প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে দেখিছে যে AIDFক লগত লৈ 21 তেওঁলোকে আমাক লাট মাৰি দিলে। তো এই কাৰবাৰবিলাক প্ৰত্যেকবাৰে কৰি থাকে, তেতিয়াহ'লে অসমৰ মানুহে ক'ত কংগ্ৰেছক বিকল্প হিচাপত ল'ব? গতিকে মই আশা কৰিছোঁ যে কংগ্ৰেছ দলে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু 2025 চনৰ পঞ্চায়ত নিৰ্বাচন আমি একেলগে খেলিম। আৰু পঞ্চায়ত নিৰ্বাচনতো ঠগিব, উপনিৰ্বাচন দুটাতো ঠগিব, লোকসভা নিৰ্বাচনতো ঠগিব, 21 বিধানসভা নিৰ্বাচনতো ঠগিব। 5টা নিৰ্বাচনত থকাৰ পাছত 26ত যে তেওঁলোকে নঠগিব কোনো গেৰাণ্টি নাই। গতিকে আমি ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনত যদি একতা নহয়, তেতিয়া 26তো আমিও বিবেচনা কৰি চাম তেওঁলোকৰ লগত থাকোঁ নে নাথাকোঁ। মই ডেফিনেটলি শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ম, আৰু সেইটো বেলেগ একো কাৰণত নহয়। আমাৰ দলে সিদ্ধান্ত লৈছে যে 2021 মোৰ বিপদৰ সময়ত শিৱসাগৰ মানুহে মোক জিকালে। মই যোৱা 4 বছৰ শিৱসাগৰ মানুহক 3.5 বছৰ মই ছাৰ্ভিচ দিলোঁ। এই ছাৰ্ভিচ দিয়া সময়খিনিত মই যিমান দিব লাগে সিমান ছাৰ্ভিচ দিব পৰা নাই, কাৰণ মই বিৰোধী দলৰ বিধায়ক। কিন্তু 2021 আমি চৰকাৰ গঠন কৰিবৰ কাৰণে সকলোৱে মিলি বিৰোধীবিলাকে আমি চৰকাৰ গঠন কৰিবৰ কাৰণে লাগি আছোঁ। 21 যদি সঁচাকৈ আমি চৰকাৰৰ পাৰ্ট হওঁ, তেতিয়াহ'লে মই শিৱসাগৰক পূৰা দি থৈ যাব পাৰিম। সেইকাৰণেহে আমি আহ্বান জনাইছোঁ, সেইকাৰণেহে আমি সিদ্ধান্ত লৈছোঁ যে 21 মই 26ত আমি শিৱসাগৰত আকৌ খেলোঁ। 21 যেনেকৈ খেলিছিলোঁ, 21 খেলি যিমান কৰিব লাগিছিলে সিমান কৰিব পৰা নাই, কাৰণ মই বিৰোধী বিধায়ক। চৰকাৰৰ যেতিয়া পাৰ্ট হ'ম, পূৰা শিৱসাগৰ বনাই পেলাম। সেইকাৰণে 26ত মই শিৱসাগৰৰ পৰা খেলিম, আৰু শিৱসাগৰৰ পৰা খেলি চৰকাৰৰ পাৰ্ট হৈ শিৱসাগৰখনো একদম মানে সম্পূৰ্ণ বনাই পেলাবলৈ চেষ্টা কৰিম। যিমান ডেভেলপমেণ্টৰ কাম আছে সকলোবিলাক কৰি থৈ যাম, যাতে মোক বিপদৰ সময়ত দিয়া যিটো মানে তেখেতসকলে যিটো স্বীকৃতি দিলে, শ্ৰদ্ধা দিলে, মৰম দিলে তেখেতসকলে, তাৰ এটা অন্তত সকলো মানে সম্পূৰ্ণ দিয়াটোতো সম্ভৱ নহয়, এইটোতো সাংঘাতিক তেনেকুৱা ধৰণৰ আৰু মানে কেতিয়াও নাথাকেই। তেনেকুৱা ধৰণৰ গোটেইখিনি মই দি থৈ যোৱাটো সম্ভৱপৰ নহয়। তেওঁলোকৰ ত্যাগ, তেওঁলোকৰ মোৰ প্ৰতি মৰম, সকলোৰে অৱদান দি থৈ যোৱাটো সম্ভৱপৰ নহয়। কিন্তু মই ভাবোঁ যে 26ত যদি জিকিব পাৰোঁ আৰু 26ত যদি চৰকাৰৰ পাৰ্ট হওঁ, ডেফিনেটলি মই শিৱসাগৰৰ কাৰণে বহুত কাম কৰি যাব পাৰিম, কাৰণে 26ত মই শিৱসাগৰৰ পৰা খেলিম। আৰু জ্যোতি গগৈ বা অসম জাতীয় পৰিষদক আমি অনুৰোধ জনাইছিলোঁ যে আমি দুইটা দল একলগ হ'ব লাগে, কিন্তু অসম জাতীয় পৰিষদে একলগ হ'ব খোজা নাই। এতিয়া মই সেইকাৰণে সেইটো গঢ়াই থাকিব খোজা নাই, কাৰণ অসম জাতীয় পৰিষদে কি কাৰণত নাজানো আৰু তেওঁলোকে ক'ব খোজা নাই। আমি বিচাৰিছিলোঁ, তেতিয়াহ'লে আমি কিন্তু চৰকাৰ অকল আমি আঞ্চলিক দলেই বনাব পাৰিলোহেঁতেন। এতিয়া তেওঁলোকে বিচৰা নাই, তেওঁলোকৰ কি ষ্ট্ৰেটেজি সেইটোতো মই নাজানো, মই সেইটো গঢ়াই নাথাকোঁ।
কিন্তু আশা কৰিম যাতে তেখেতসকলে বস্তুবিলাক বুজি পায়, আঞ্চলিকতাবাদক জাতীয়তাবাদক শক্তিশালী কৰিবৰ কাৰণে আমি যাতে ঐক্যবদ্ধ হ'ব পাৰোঁ, তাৰ কাৰণে মই আশা কৰি থাকিম।